বৰ্তমান অসমত যিটো আপোনাৰ মুছলমান সম্প্ৰদায়ৰ লোক বা ইছলাম ধৰ্মী লোক যিসকলে কিছু সংখ্যকে মূৰ্তি পূজা কৰে বা মূৰ্তি পূজা কৰাটো ছাপোৰ্ট কৰে, যুক্তি দিয়ে ইছলাম ধৰ্মাৱলম্বী লোক, এই বিষয়ে এটা বহুত ডাঙৰ এটা বিতৰ্ক চলি আছে। এই বিষয়ে এটা ক্লিয়াৰিফিকেশ্যন দিব মানে এই লাইভত আহিলোঁ মই যে চাওক, এইটো কোনো আমাৰ মুছলমান ধৰ্মী লোকসকল বা ইছলাম ধৰ্মী লোকসকলৰ হঠভম্ব হোৱা, এইটো লৈ পেলাই আপোনাৰ এই দুখ কৰা, খং কৰা, ৰিয়েক্ট কৰা কোনো প্ৰয়োজন নাই। কাৰণ মই ধৰি লওক এই বিষয়লৈ আলিম উলেমাসকলৰ লগত আলোচনা কৰিলোঁ বা এইটো কি বস্তু, এনেকৈ কিয় হৈ আছে বা এইটো কি হ'ব, মানে আপোনাৰ আলিমসকলৰ পৰা মানে পালোঁ যে এইটো কিয়ামতৰ আলামতৰ পৰা এটা আলামত। এইটো যে কিয়ামতৰ আগত, কিয়ামতৰ যিবিলাক আলামত হুজুৰ আকদছ সাল্লাল্লাহু আলাইহি ছাল্লামে, আমাৰ হলি প্ৰফিট মুহাম্মদ সাল্লাল্লাহু আলাইহি ছাল্লামে কিয়ামতৰ আগজননী, কিয়ামতৰ আলামত যে মহাপ্ৰলয়ৰ দিন যিটো কয়, মহাপ্ৰলয়ৰ দিন বা কিয়ামত যেতিয়া হ'ব তাৰ আগজাননীৰ কিছুমান আপোনাৰ খবৰ দি গৈছিলে। আৰু সেই খবৰবিলাক হাদিছ হিচাপে লিপিবদ্ধ হৈ আছে। হাদিছৰ ধৰি লওক মানে সহি আল জামিৰ হাদিছ নম্বৰ 5919, মই এইখিনি কমেণ্টত শ্বেয়াৰ কৰি দিম। সহি আল জামে হাদিছ 5919 নম্বৰ হাদিছ। তাত লিখা আছে যে কিয়ামতৰ আগে আগে কিছু সংখ্যক মুছলমান লোক, ইছলাম ধৰ্মী লোক আকৌ পুনৰ মূৰ্তি পূজা আৰম্ভ কৰিব। আকৌ সহি আল মাজাত 135 নম্বৰ হাদিছত লিখা আছে যে কিয়ামতৰ আগমুহূৰ্তত ইছলাম ধৰ্মী লোক আকৌ মূৰ্তি পূজালৈ উভতি যাব। এই দুটা হাদিছত স্পষ্ট হয় যে বৰ্তমান যিবিলাক অসমত পৰিস্থিতি হৈ আছে বা এটা বিতৰ্ক হৈ আছে, ইছলাম ধৰ্মী লোক পূজা কৰিব গৈ আছে বা আপোনাৰ কি কয় এই মূৰ্তি পূজা কৰিছে বা মূৰ্তি পূজাটো ছাপোৰ্ট কৰিছে, এইটো হাদিছত আগতে আহিছে। হুজুৰ আকদছ সাল্লাল্লাহু আলাইহি ছাল্লামে, আমাৰ হলি প্ৰফিটে, আমাৰ নবী, শেষ নবী, আখিৰ নবী, তেখেতে আগতেই 1400 বছৰ আগতেই কৈ গৈছে। আৰু সেইবিলাক কথা স্পষ্টভাৱে লিপিবদ্ধ আছে, আগতেই কৈ গৈছে। আৰু সেইখিনি বস্তুৱে আজি সেইবিলাক আমি সেই কথাবিলাক যে সত্য, নবীজীৰ কথা সত্য, আল্লাহৰ কথা সত্য, কুৰাণৰ কথা সত্য, হাদিছৰ কথা সত্য, সেইটোৱে আজি এইবিলাক অসমৰ এইবিলাক পৰিস্থিতিয়ে, অসমৰ এইবিলাক ঘটনাই এইটো প্ৰমাণিত কৰিলে যে হাদিছৰ কথা সঁচাই সত্য। আৰু হাদিছ যিবিলাক যিমান হাদিছত বৰ্ণনা আহিছে চব সত্য। এদিন নহয় এদিন সেইবিলাক বস্তু আপোনাৰ ইনশাল্লাহ ফলিব। সেইকাৰণে এই যে মূৰ্তি পূজাৰ যিটো বিতৰ্ক হৈছে কুৰাণত, এইটো নবীজী আগতে কৈ গৈছে। এই বিষয়ে আপোনালোকৰ আলিম উলামাসকলৰ লগত সুধি ল'ব। এই দুটা হাদিছ মই কোট কৰিলোঁ আৰু মই হাদিছ দুটা আপোনাৰ কমেণ্টত দি দিম। আৰু এই বিষয় লৈ, আমাৰ মূৰ্তি পূজাৰ বিষয় লৈ পেলাই ধৰি লওক এইটো নবীজীৰ স্পষ্ট ক্লিয়াৰিফিকেশ্যন যে এইটো আমাৰ কিয়ামতৰ আলামতৰ ভিতৰত এটা আলামত হয়। কিছু সংখ্যক মুছলমান মানুহে কিয়ামতৰ আগে আগে আকৌ মূৰ্তি পূজা কৰিব, আকৌ মূৰ্তি পূজালৈ উভতি যাব। এইবিলাক কিয়ামতৰ আলামত। যিহেতু মূৰ্তি পূজা কৰিব ইছলামৰ পৰা নাই, তেখেতসকল ইছলামৰ পৰা খাৰিজ হৈ যাব। এইটোৱে কথা। আৰু এইটো বিষয়ে আপোনালোকৰ আলিম উলামাসকলক স্পষ্টভাৱে সুধি ল'ব যে কিয়ামতৰ আলামতৰ ভিতৰত এইকেইটা আলামত হয় যে ইছলাম ধৰ্মী লোক কিছু সংখ্যক আকৌ মূৰ্তি পূজালৈ উভতি যাব। তাৰ অৰ্থাৎ আল্লাহৰ কালাম সত্য, কুৰাণ সত্য, নবীজীৰ হাদিছ এটা সত্য, আৰু আল্লাহ এটা হাদিছ সত্য প্ৰমাণ কৰি দেখাব। বৰ্তমান অসমত যি ইছলাম ধৰ্মী লোকসকলে মূৰ্তি পূজা কৰি আছে, সেই হাদিছবিলাক এতিয়া সেইবিলাক সত্য মানে প্ৰমাণ হৈ আছে। এইখিনি কথা ক'লোঁ, এইটো শ্বেয়াৰ কৰি দিব। আৰু লোকেল আপোনালোকৰ আলিম উলামাসকলৰ লগত এই বিষয়ে আলোচনা কৰি ল'ব। আৰু মই হাদিছ দুটা মই কমেণ্ট বক্সত দি দিম ইনশাল্লাহ। আসসালামু আলাইকুম।